বেক টু মাই ইউটিউব চেনেল অংকুশ ব্লগ। তো আজিৰ এই ভিডিঅ'টোত ক'ত গৈ আছোঁ জানেনে গাইছ? তো ৰখক গৈ আছোঁ। তো গাইছ এতিয়া মই গৈ আছোঁ গাঁৱৰ ফালে। আৰু কিয় জানেনে, আমাৰ যে ইয়াত যে পানী টেপ যে দিছিলে চবৰে ঘৰে ঘৰে, তো আজি মানে পানী টেংকিৰ ফিটা কাটিব। তো গৈ আছোঁ তালৈকে, মাতিছিলে মানে কালি দাদাজনে। তো গাইছ ফাইনেলি ঘৰৰ পৰা আহি গ'লোঁ। আৰু মই আজি এয়া চাইকেলখন লৈ লৈছোঁ, চাইকেলখনতে যাম বাৰু এতিয়া। চাই থাকক ভিডিঅ'টো। তেনে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, নে কি কয়? ব'লক। আমি আহি আছোঁ আৰু বেছি দূৰ নাই, অলপ দূৰ আছে, বেছি নহয়। তো গাইছ ফাইনেলি আমি আহি পাই গ'লোঁ পানী টেংকি মানে য'ত আছে ন। তো এতিয়া ইয়াত মানুহো বহি আছে বাৰুতে, আৰু চকী টকী এসোপা থৈ দি আছে। তো ব'লক গাইছ ওপৰত যাওঁ গাইছ। আৰু গৰম মানে বহুত লাগিছে। তো এইফালে চিমেণ্টৰ বস্তা থৈ দিয়া আছে। তো গাইছ এইফালে লিখা আছে জল জীৱন মিছন, ঘৰে ঘৰে খোৱা পানী। এইফালে এয়া ছাৰহঁত আছে, এয়া দেখিব পাইছে। এইফালে বাইদেউ আছে, এয়া পানী যোগান আঁচনি, জল জীৱন মিছন খুব সুন্দৰ আঁচনি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে ঘৰ ঘৰ নল ঘৰ ঘৰ জল, সকলোৰে কাৰণে পানী। ধন্যবাদ। এয়া এইফালেও আছে ছাৰহঁত, এয়া ঠিক আছে। ৰখক মই এবাৰ ওপৰৰ পৰা আহি লওঁগৈ গাইছ। তো গাইছ এয়া দেখিছে আপোনালোকে, এয়া পানী ভৰ্তি গাইছ। চাওক একে ওপৰত আহি গ'লোঁ গাইছ। পানী ইয়াত দেখিছেনে গাইছ? আজিৰ পৰা মানে একদম ঘৰে ঘৰে মানে পানী দি দিব আৰু কিমান দিন। আজি জল জীৱন মিছন মানে আজিৰ পৰা মানে ঘৰে ঘৰে পানী দি দিব। আৰু এইফালে চাই ল'ব পাৰে, এয়া ভালে লিখা আছে, চাই ল'ব। আৰু গাইছ আৰু এইফালে ছাৰহঁতো আছে, এয়া এই দেখাইছোঁ ৰখক। ছাৰহঁতো আছে, এয়া যাব ওলাইছে আৰু ছাৰহঁতো মানে ফিটা চিটা কটা হৈ গ'ল। মই অলপ অহা দেৰি হ'ল, একো নাই, ছাৰহঁতক পালোঁ। তো কিবা এটা কৈ দিয়ক ছাৰ। আমাৰ ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোনৰ আধাৰত যিটো সৃষ্টি হৈছে জল জীৱন মিছন চলি আছে, তাৰে ফলস্বৰূপে আজি বামুণপুখুৰী নাম্বাৰ 1 গাঁৱত এই স্কীমখন আজি অ'পেনিং কৰা হৈছে। আৰু সেই হিচাপে গোটসমূহ ৰাইজৰ লগত হৰ ঘৰ নল হৰ ঘৰ জল তাৰ শ্লোগান হিচাপে লৈ পেলাই প্ৰত্যেকজন মানুহকে সজাগতামূলক মেছেজ এটা দিয়া হৈছে। আৰু সেই হিচাপে আজি সভাখন কৰি পেলাই আমি স্কীমখন হেণ্ডিং অভাৰ দিলোঁ জিপিলৈ। গতিকে আশা কৰিছোঁ যে ইয়াৰ ৰাইজে সম্পূৰ্ণ সহায় সহযোগিতাৰ ফলত এই স্কীমখনে দীৰ্ঘায়ু পাওক, তাৰে কামনা কৰি বক্তব্য খাব লাগিব। আৰু আপুনি কি ক'ব? এয়া মই ক'বলগীয়া নাই বাৰু। তেখেতৰ ঘৰতে এয়া কৰা হৈছে, এয়া ভূমিদাতা এই আঁচনিখন যাতে জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। মই ভূমিদান কৰিছোঁ, গতিকে জীয়াই থাকক। মই থকালৈকে তাৰপিছতো তো গাইজ ভিডিঅ'টো ইমানে আছিলে। আৰু এইফালে মোৰ লগৰ এয়া পলাইছোঁ জয়দীপ। তো ভিডিঅ'টো ইমানে আছিলে, চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটোত তো ছাবস্ক্ৰাইব কৰি দিব আৰু মৰম বুজি। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।